মই ওলাইছোনে বাৰু দেৰি কোনোবাই কৈ দিয়া হয় ভাল আছিলে কোনোবা লাইনত আছে নেকি বাৰু আহিছে বাসন্তী বাইদেউ চিনি পাইছোঁ মই মানে প্ৰথমবাৰ অনলাইনত আহিছোঁ যে হয় মই লাইভতে আছোঁ নমস্কাৰ মানে কথাটো কি জানে মই আগতে মানে ঢেৰ নাটক কৰিছিলোঁ যে এতিয়াহে আমাৰ নাটকৰ গ্ৰুপৰ সৰু চামটোৱে বোলে বাইদেউ আপুনি এবাৰ লাইভত আহকচোন মই নাহোঁ সিহঁতে নামানে সিহঁত যেনিবা উপায় নাপায় বোলো আৰু যি হয় হ'ব ৰ এই বুলি আৰু দুপৰীয়া ভাত পানী খাই আৰু কাম বন সামৰি লৈ ল'ৰাটোক বোলো শুন শুন খোলটো উলিয়াই আনচোন মাটি আখৰা আছে এখন বজা সি বোলে কিয় তই নাচিবি নেকি আজি মানে বাটচৰা অনলাইন প্ৰগ্ৰেম থকা বুলি শুনাই আছিলি যে এইটোহে কথা ন মই বোলো তই ঠিকেই ধৰিছ দে সি বোলে বুজিছোঁ তই মানে আজি ফেচবুক পুৰা ফালিবি আৰু ইছ ৰাম ইজনী আকৌ কিয় চিঞৰিলে মাজনী তোৰ কি হ'ল হে ইছ ৰাম মই এই লাইভ কৰি আছোঁ তই দেখা নাই নে বেয়া নাপাব দেই কি হ'ল কচোন তই কি তোৰ পিঠিখন খজুৱাইছে ইছ ৰাম হেৰৌ তই বাপেৰৰ লগতে শুই থকা নাই নে বাৰু বাপেৰকে কচোন এই ল'ৰা ছোৱালী দুটাৰ পৰা মোৰ মানে শান্তি নাই আৰু মাকজনী এখন টেক নহ'লে সিহঁতকে জীৱনটো উৰিয়ে যায় বেয়া নাপাব দেই ৰ'বচোন মোৰ ল'ৰাটোৰ কথা কৈ আছিলোঁ ন তাক বোলে মাৰক একেবাৰে এই ভুচুং পঢ়ো বুলি নাভাবিবিচোন তহঁতৰ লগত লাগিহে মই এনেকুৱা ফপৰীয়া হৈছোঁ চাবি নেকি সি বোলে নালাগে দেখো থ তোৰ টেলেণ্টডাল চাবলৈও নাই মই খোল বজাবলৈও নাই এই বুলি সি একে ওচৰত মাৰি গুচিয়ে গ'ল নহয় মই বোলে শুন তই এবাৰ জন্মদিনত চাইকেল এখন লাগে বুলি কৈ আছ নহয় দেউতাই তোক নিদিয়ে মই জোৰ কৰিম দে সি বোলে সঁচা মই বোলে একদম তই খাটাং বুলি ধৰিয়ে থ আকৌ সি বোলে ৰহ তেনেহ'লে মই খোলটো লৈ আহোঁ এই বুলি সি দুখোজমান দিয়ে আৰু একে ৰৈ গ'ল নহয় মই বোলো তোৰ কি হ'ল আকৌ হেই সি বোলে তোৰ কঁকাল বিদ্যালয় ধৰি লৈ গৈছোঁ বোলে কাক মাতিবি কচোন কেকাই একে চিঞৰি মোকেই মাতিবি আকৌ হয়নে সেইকাৰণে তই আঁঠু লোন থিয় লোন পাচালি টনা এইবোৰ প্ৰেক্টিচ মাৰি থাকিব নালাগে ফেচবুকো হিলাই দিব নালাগে মই এতিয়া খেলিবলৈ যাওঁ এই বুলি সি একেবাৰে গুচিয়ে গ'ল বুজিছেনে ঘূৰিয়ে নাচালে আৰু এই অতপালি কৰাটোৰ কথা শুনিলেনে বাৰু ময়ো একে সুদাই এৰা ভকতনি নহয় বোলো ৰহ তহঁতকো দেখুৱাই আছোঁ মই ৰহ এই বুলি আৰু শুৱনি কোঠাতে হাৰমনিখন বজাই আৰু গীত গাই থকা ছোৱালীজনীৰ ওচৰলৈ গ'লোঁ তাইক বোলো তোৰ ওচৰত মই গান এটা প্ৰেক্টিচ কৰিবলৈ আহিছোঁ তই হাৰমনিখন ধৰচোন তাই বোলে তুমি চাগৈ যোৱাবাৰ আমাৰ গাঁৱৰ ফাংচনত যে লোকগীতটো গাইছিলা সেইটো কথাই ক'বা চাগৈ মই বোলে সেইটো মোৰ ভালকৈ মুখস্থ আছে যে তাই বোলে দুপৰীয়া ভাত খাই থাকোঁতে ধুব খুৰাই আজি বাটচৰা অনলাইন প্ৰগ্ৰেমত লোকগীত এটা গাম বুলি তোমাক ফোনত কৈছিলে নাই হে পাহৰিলা হ'বলা খুৰাই যেতিয়া লোকগীতটো গাবই তুমি বেলেগ এটাকে কৰা আগতে দেখোন তুমি একে এক্টিং কৰোঁ বুলি আমাৰ আগত ইমান কৈ থাকা এতিয়া সেই এক্টিংটোকে কৰাগৈ যোৱা মোক ডিষ্টাৰ্ব কৰি নাথাকিবা সেই আবেলি কাপোৰ ধুইবও হ'ল দেখোন কি কৰা যায় এক্টিং কৰিব পৰা যায় কিন্তু ডাইলগ মনত পেলাওঁ বুলি চকীখনতে বহি আৰু মনত পেলাই আছোঁ আৰু পৰি গ'ল ৰুক্মিণী হৰণ নাটকখন মই আগতে বৰ ধুনীয়াকৈ কৰিছিলোঁ নহয় বৰ সুন্দৰ একেবাৰে ৰুক্মিণী সংলাপ এটা মনলৈ আনি আছোঁ আৰু নাহিল নহয় কোন আহিল জানো পৰবী বাইদেউ বাহিৰলৈ ওলাই গৈ বোলো বাইদেউ আপুনি ইমান দিনৰ মূৰত আহিল ইছৰাম বহকচোন বহক বাইদেউ বোলে মই থিয় কমোৱাত একদম সময় নাই বুজিছানে ত্ৰিবেণী যেনে তেনেহে মই একে সময়কণ উলিয়াই আহিছোঁ আৰু মই ইমান ব্যস্ত নহয় ৰ'বাচোন দেই তোমালোকৰ ঘৰটো ধুবলৈ এতিয়ালৈকে কালাৰ কৰা হোৱাই নাই ৰাম ড্ৰয়িং ৰুমটোতো টাইলছকেইখন লগোৱা নাই ন এই পাকঘৰত চাগৈ চিমনিৰ প্ৰভিজন নায়েই ফাৰ্নিচাৰ বুলিবলৈ চাগৈ তাহানিৰ যৌতুকত অনা শ্ব'কেছটোৱেই পিৰাকেইখন আছে নাই হে ত্ৰিবেণী মই বুজিয়ে নাপাওঁ দেই তোমালোক দুয়োটাইহে LP স্কুলৰ মাষ্টৰী চাকৰি কৰা টকাবোৰনো কি কৰা ল'ৰা ছোৱালী দুটাও পঢ়াইছে একে অসমীয়া মাধ্যমত নামত প্ৰাইভেট হ'লে কিডাল হ'ব ফেচিলিটি বুলিবলৈ হ'লে মোৰ ল'ৰা ছোৱালী দুটা পঢ়া স্কুলখনৰ তুলনাত একোৱেই নাই দেই মই আকৌ মানুহৰ মুখৰ আগতে কওঁ ভাল পাই বেয়া পাই সেইটো পিছৰ কথা শুনাচোন তোমাৰ ল'ৰাটো এবাৰ ক্লাছ 7ত নহয় জানো মোৰ সৰুটোৰ কথা কিমান ভাল পায় আজি তাৰ আকৌ জন্মদিন নহয় ৰাতিপুৱাৰ পৰা সি একে বাৰে কৈ আছে বোলে মা ত্ৰিবেণী খুৰীহঁতক শুন্তিক মাতিবা সেইকাৰণে মই আহিলোঁ আৰু এই গধূলিলৈ অকণমান তাক পঠাই দিবাচোন দেই হাতত আকৌ সেই গিফ্ট চিফ্ট দি নপঠাবা
দেউতাকে এবাৰ তাৰ জন্মদিনত একে বেঙুনীয়া ৰঙৰ মানে বেঙুনীয়া ৰংটো সি ইমান ভাল পায় বেঙুনীয়া ৰঙৰ বেলুনীয়া নে কি এনেকুৱা তাৰ এখন দিয়ে উইচ কৰিছে কি ক'বা আৰু সেইকাৰণে মোৰ তাক কি বুলি কৈছোঁ জানা বোলো হেই তই যি বিচাৰিছ দেউতাই তোক তাকেই দিছে গতিকে তই ভালকৈ পঢ়া শুনা কৰি ডাঙৰ চাকৰিয়াল এটা হ'ব লাগিব দিয়াচোন হয় ডাক্তৰ নহয় ইঞ্জিনিয়াৰ বা দেউতাৰ নিচিনা অফিচাৰ হ'ব লাগিব মাহেকৰ মূৰত দৰমহা কেইটালৈ টোপ পালি থকা চাকৰিয়াল এটা হ'লে নহ'ব নহয় সেইকেইটা টকাই আমাৰ কি হ'ব কোৱাচোন আমাৰতো একেবাৰে এইবিলাক মেইনটেইনেই নহয় আৰু দিয়াচোন সেইকাৰণে মই তাক তেনেকৈ কৈছোঁ ৰাম দেৰি হ'ল পাই মই যাওঁহে ত্ৰিবেণী তাক আকৌ সেই গধূলিলৈ পঠাই দিব নাপাহৰিবা আহোঁ হে